হাই গাইজ, মই সংযুক্তা ডিগবৈ চেনেলৰ দ্বাৰা আপোনালোক সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি যিহেতু ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিন, আজি আহিছিলোঁ আমি তিনিচুকীয়াৰ বৰডুবিত থকা টিলিঙা মন্দিৰলৈ বিশ্ব শান্তিৰ বাবে তথা সমূহ অসমবাসী ৰাইজৰ হৈ এগছ চাকি জ্বলালোঁ আৰু নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনালোঁ যাতে আহিবলগীয়া দিনবোৰ সকলোৰে ভালেই যায়। আৰু বৰ্তমান আছোঁ আমি নাহৰকটীয়াৰ পাইপ দলং ধাবাত আৰু আজি আমাৰ গোটেই দিনটো লাঞ্চ কৰা হোৱা নাছিল আৰু এতিয়া লাঞ্চ নহয় ডিনাৰটোৱে ইয়াতে কৰি যাম। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষৰলৈকে অকণো স্কিপ নকৰাকৈ চাই থাকক। তেনেহ'লে ব'লক অকণো পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া আমাৰ বাওঁ চাইডে গ'লে আমি পাম মাৰ্ঘেৰিটা। আমি যিহেতু বৰডুবি গৈ আছোঁ, আমি বৰ্তমান চিধা গৈ আছোঁ। চিধা গ'লে আমি পাম ভাদেউ পাচলি আৰু দুলীয়াজান। আমি ভাদেউ পাচলি হৈ দুলীয়াজান নাযাওঁ, নাগাজান হৈ দুলীয়াজান যাম। দুলীয়াজান হৈ আমি বৰডুবি গৈ আছোঁ বৰ্তমান। আজি মোৰ লগত গৈ আছে এয়া কবিৰ দা আৰু এইফালে আমাৰ লগত দাদা এজন গৈছে, নামটো কি আছিলে? দীপ দা। আৰু এইফালে ৰাজা। এয়া আমি আহি ডিগবৈৰ বালিজান পালোহি আৰু এয়া হৈছে ডিগবৈ বালিজানৰ গীৰ্জাঘৰ, মানে খ্ৰীষ্টান ধৰ্মাৱলীসকলৰ চাৰ্চ। আৰু আজি যিহেতু বছৰেকৰ প্ৰথমটো দিন, গতিকে তেওঁলোকৰ কিবা উৎসৱ চলি আছে। এয়া আমি দিহিং পাটকাই নেশ্যনেল পাৰ্ক পাইছোঁ। এইফালে বোলে কি পায়? এইফালে যে এটা ৰাস্তা আছে। আপোনালোকে দেখিলে আমাৰ বাওঁ চাইডেদি এটা ৰাস্তা গৈছে আৰু সেই ৰাস্তাটোদি গ'লে আমি পাম চৰাইপুং। চৰাইপুং মই আগতে কেতিয়াও যোৱা নাই। চৰাইপুং যোৱাৰ এটা মনতে আশা পুহি ৰাখিছোঁ। যদি যাব পাৰোঁ কেতিয়াবা, তেতিয়া আপোনালোকক চৰাইপুং নামৰ জেগাডোখৰ দেখুৱাবলৈ চেষ্টা কৰিম। Up my appetite, don't leave me here high and dry. Oh, I don't wanna jinx it, baby. এয়া আমি দুলীয়াজান পাইছোঁহি আৰু অলপ দূৰ যোৱাৰ পিছতে আমি পাম তিনিচুকীয়াৰ বৰডুবিৰ টিলিঙা মন্দিৰ। এয়া আমি ফাইনেলি পাই গ'লোঁ টিলিঙা মন্দিৰ। আজি যিহেতু নৱবৰ্ষৰ প্ৰথমটো দিন, বৰ্তমানেও খুব ভিৰ হৈ আছে। ৰাতিপুৱাতে আহিব লাগিছিল, কিন্তু বিশেষ অসুবিধাৰ বাবে ৰাতিপুৱা আহিব নোৱাৰিলোঁ। জোতাটো খুলি ইয়াতে থৈ দিয়ে। হ্যাঁ থালি ল'ব। না দুইটাই তুমি আর না করবো না। এয়া বাইদেউগৰাকী আমাৰ কাৰণে পূজাৰ থালি সজাই আছে। এয়া পূজাৰ থালি লৈ মন্দিৰলৈ গৈ আছোঁ। চাকি এগছ জ্বলাই আহোঁগৈ সকলোৰে ভালৰ বাবে। এই বছৰটো যাতে সকলোৰে ভাল যায় আৰু
এয়া দেখিছে এতিয়া বৰ্তমান 3টা বাজিছে 3টা বজাতো আজি মন্দিৰৰ ভিৰ কমা নাই দেখিছে আৰু ৰাজা মন্দিৰৰ ভিতৰলৈ নাযায় ইয়াৰ পৰাই ভিডিঅ' কৰি আছে এয়া আৰু সঁচাকৈ ভাল লাগিছে মন্দিৰৰ পৰিৱেশটো দেখি হ্যাপি নিউ ইয়ার বন্ধু হ্যাপি নিউ ইয়ার কি পূজা করতেছ করো করো ভালো ফাইনেলি পূজা দিয়া হৈ গ'ল আৰু মনটো খুবেই ভাল লাগি আছে কাৰণ বহুত দিনৰ পৰা ভাবি আছিলোঁ টিলিঙা মন্দিৰলৈ আহি এগছি বন্তি জ্বলাম কিন্তু আজি সেই মনৰ আশা পূৰণ হ'ল তাৰ বাবে খুব ভাল লাগিছে বছৰটো সকলোৰে ভালেই যাওক সেই তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ এয়া আমি দুলীয়াজান টাউন পাইছোঁহি আৰু আমি বৰ্তমান গৈ আছোঁ পক্ষীবিল হৈছে দুলীয়াজানৰ এখন খুবেই জনপ্ৰিয় ধাবা আমি এতিয়া তালৈ গৈ আছোঁ এয়া আমি পক্ষীবিল পালোঁহি আৰু আজি যিহেতু 1 জানুৱাৰী গতিকে যথেষ্ট ভিৰ আছে আমি ইয়াত খাবলৈ হ'লে বহুত দেৰি ৰখিব লাগিব আৰু মই সোনকালে ডিগবৈ পাবগৈ লাগিব কাৰণ মই কাম পেলাই থৈ আহিছোঁ ইয়াত বেছি দেৰি ৰখিলে মোৰ দেৰি হৈ যাব এয়া চাওক ইয়াত চেলফি পইণ্টটো আছে গাইজ বৰ্তমান আমি পাইপদলং ধাবাত আছোঁ পক্ষীবিলত গৈছিলোঁ কিন্তু তাত বহুত ভিৰ আজি তাৰ বাবে আমি তাৰ পৰা গুচি আহি আমি পাইপদলং ধাবাত আছোঁ বৰ্তমান এয়া দীপ দাদাহঁতে জুই ফুৱাই আছে আৰু এইফালে কবিৰ দা আৰু এয়া আমাৰ ৰাজা দীপ দাদা আমাৰ লগত আজি প্ৰথমবাৰৰ বাবে আহিছে কেনেকুৱা লাগিছে ভাল লাগিছে পুৰা হয় হয় এয়া জুই ফুৱাই আছে কবিৰ দা কিবা ক'ব বহুত ভাল লাগিছে আজি আৰু মোৰ ভিউৱাৰ্ছসকলক নিউ ইয়েৰ উইচ কৰি দিয়ক তো হেপী নিউ ইয়াৰ যিমান সংযুক্তা যিমান ভিউৱাৰ আছে চবক হেপী নিউ ইয়াৰ আৰু মোৰ ফালৰ পৰা চবক যাতে এইটো 2023 চবক ভাল যায় আৰু কবিৰ দাৰ এটা চেনেল আছে নামটো কৈ দিয়ক মোৰ চেনেলৰ নাম কবিৰ পেৰিলা স্পট আপুনি কাইণ্ডলি সেইটো চেনেলত গৈ এবাৰ ভিজিট কৰিব তাত আপুনি মানে ভাল ভিডিঅ' পাব হয় আৰু এইফালে দীপ দাদা কিবা ক'ব মই হেপী নিউ ইয়াৰ চবকে সংযুক্তা ভিউৱাৰ্ছত ছাবস্ক্ৰাইবাৰ হয় আৰু এইফালে আমাৰ ৰাজাই কোৱা কিবা এটা হেপী নিউ ইয়াৰ অল ছাবস্ক্ৰাইবাৰ আৰু যোনে ছাবস্ক্ৰাইব কৰা নাই সোনকালে ছাবস্ক্ৰাইব কৰি দিব আপোনালোকেও ভাল ভিডিঅ' চাব পাৰিব এয়া আমাৰ খানা আহি গ'ল লিখিছে আৰু এয়া দেখিছে কাঁহৰ কাঁহীত কিমান ধুনীয়াকৈ সজাই দিছে আৰু এয়া গাহৰি মাংস আমাৰ তিনিটাৰ কাৰণে ৰাজা দীপদা আৰু মোৰ কাৰণে আৰু এয়া হৈছে মাছৰ তৰকাৰী কবিদাৰ কাৰণে আৰু কবিদাহঁতে ৰুটি খাব আৰু এয়া মোৰ কাৰণে ভাতৰ থালি কি আছে আপোনালোকে নিজে চাই লওক ময়ো নাজানো কি আছে এয়া দেখিছে কিবা ভাজি এখন আৰু এয়া মূলাৰ তৰকাৰী আৰু এইফালে চালাড আৰু এইফালে আলু পিটিকা মোৰ ফেভৰেট আৰু এইফালে দাইল এয়া আমি যোনটো সাধাৰণতে খাই থাকোঁ আৰু এইফালে কিবা ভাজি এখন আৰু এয়া মাটি দালি গাইজ আমাৰ খোৱা বোৱা কৰা হৈ গ'ল আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল বেছি দীঘলীয়া নকৰোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে সংযুক্তা চেনেলটো একবাৰ লাইক কৰি দিব আৰু সংযুক্তা চেনেলটো কমেণ্টছ কৰি দিব ছাবস্ক্ৰাইব কৰি দিলে বেছি ভাল হয় আৰু লগতে শ্বেয়াৰ কৰি দিব আৰু যিসকলে মোৰ চেনেললৈ নতুনকৈ আহিছে সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব